हेलो गाइज वेलकम बैक टू आवर नতুन ভিডিঅ' তো ফাইনালি আজি যাই আছো মই স্কুলত কাৰণ অহাকালি হৈছে শিক্ষক দিৱস তো আপোনালোকে সকলোৱে জানে তো বক্স চক্স আনি পুৰা ধামাকা হ'বলৈ গৈছে তো ভিডিঅ'টো আপোনালোকে এনেলৈকে চাই থাকক ফাইনালি স্কুল আহি পালো তো বঢ়িয়াকৈ সোমাই গলো এইখন স্কুলৰ ভিউ তো ইফালে স্কুল গিলা বেঞ্চ গিলা ওলা হৈছে এটা হল মই দেখুৱাই আছো বাকি সিফালে আৰু ইফালে চাইকেল থোৱা বঢ়িয়া এইটো আমাৰ ৰুম শিক্ষক দিৱসত কাম কৰাৰ অফিচৰ অৱস্থা এইটো হৈছে আমাৰ ক্লাছৰুম আৰু ক্লাছ 10ৰ এনেকুৱা ইফালে বহু ইফালে বহে ইফালে বোৰ্ড আছে ফেন চেন আছে মজাকে ইফালে 9ৰ বাকি এতিয়া বাহিৰত পুৰা কাম চলি আছে তো এটা মানে কামৰ বিষয়ে কি ক'ব আপুনি কামৰ বিষয়ে কি কম আৰু জোৰদাৰ চলি আছে না কালি একদম ধামাকা হ'ব একদম মজা শিক্ষাত কাম কৰা মানুহ আমাৰ তো পুৰা এইটো হল তো গাইজ যেহেতু অহাকালি 5 ছেপ্টেম্বৰ তো হেপী টিচাৰ ডে লিখি আছে এনেকুৱা 4-5খন বোৰ্ড আছে তো সকলোৱে মানে নিজৰ কাম কৰি আছে তো একদম মজাকৈ লিখি লৈছে ইও এতিয়া আমি কলম নিবা আহি আছো ইফালে আছে আমাৰ হৃদয়মণি অংকৰ সাইফুল তো বঢ়িয়াকৈ এতিয়া কলম লগালে অহাকালি টিচাৰ ডেৰ কাৰণে তো গাইজ ফাইনেলি দোকান আহি পালো আৰু 20টা কলম লৈ ললো তো ৰেপাৰটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব মানে মজা বেলেগ বেলেগ কালাৰত লৈ লৈছো বাকি সকলোবোৰে ইয়াতে কাম কৰি আছে আমিও কৰি আছো বাৰু তো মজা একদম পুৰা বেঞ্চ চেঞ্চ ইয়াতে সেটআপ কৰি ললো ইফালে পুৰা খালী জায়গা আছে ইফালে ইও আছে এই কাম কৰা নাই এই মাত্ৰ আহিছে বাকি এনেকা পুৰা হল এইটো মানে ইয়াতে হ'ব কালি ফাইনেলি ইফালে বক্স আহি পাল ইফালে ইও আছে মাইকৰ তো বঢ়িয়া তো গাইজ বাকি সব কাম চাম হল ইফালে বক্স চক্সো আনছে ইফালে লগাব লাগব তো আমি অলপ ৰুম দেখুৱাই দিওঁ আপোনালোকক তো এনেকুৱা ৰুম আছে তো হাবিবুৰ ছাৰ কেনে লাগি আছে পুৰা কাম কৰি আছো আজি তো এতিয়া মোটামুটি 4টা বাজিল ইফালে বৰ্ডো আছে বঢ়িয়া ইফালে মেচিন আহি গৈছে আমাৰ মনিৰুল মেকাৰ আহি গৈছে পুৰা বক্স লগাই দিবি না একদম বঢ়িয়া গাইজ ইফালে আমাৰ ৰুহুল ছাৰে পুৰা ড্ৰয়িং কৰি আছে তো ড্ৰয়িং কৰি কেনে লাগি আছে মজা লাগি আছে কিন্তু কি আকিম বুজি পোৱা নাই আচ্ছা তো গাইজ ফাইনেলি বক্স আনিলে আৰু পুৰা লগাই দিলে তো মজাকে এতিয়া সেটআপ কৰি আছে আৰু পুৰা বাজি গ'ল তেতিয়া আপোনালোকৰ অলপমান মই চাউণ্ড শুনাই আছো তো আপোনালোকে চাই দিয়কচোন ভিডিঅ'টো এণ্ডলৈকে তো গাইজ বেছি চাউণ্ড নাব নোৱাৰো কাৰণ কপিৰাইট আহিব পাৰে তো আপোনালোকে শুনিলেই লাহন যায় কিবা যোগান্ত বাই বাই পুৰা নাৰিকল কাটি আছে তো কেনে লাগি আছে মজা না ওকে বক্স চক্স লৈ আহিল এ বঢ়িয়া ইমান কষ্ট কৰাৰ পিছত ফাইনেলি হল বুলি ক'বা দিছে শিক্ষক দিৱসৰ শুভেচ্ছা জনালো বুলি লিখিছে তো মজা ধুনীয়া লিখছে বঢ়িয়াকৈ লিখিলে আমাৰ ৰুহুল ছাৰে তো আপোনালোকে পঢ়ি ল'ব কি লিখছে বাকী পুৰা এইবিলাক বেঞ্চ চেঞ্চ ৰেডি হৈ গ'ল ইফালেও পুৰা ৰেডি আৰু ইফালে আমাৰ তো ইফালে আছে আমাৰ সাইফুল ছাৰ তো কেনে লাগি আছে কাম কৰি ভালে লাগছে মজা কি ইফালে হাত চাই বিকাই আছে তো ইয়াতে হেপী টিচাৰ ডে লিখিব ইফালে ষ্টেজ হ'ব তো মজা ক্লাছৰ ভিতৰত চাইকেল হৃদয়মণি এই ক্লাছৰ ভিতৰত চাইকেল পুৰা চলাই আছে এই উই বা মাষ্টাৰ ষ্টেণ্ড তো গাইজ ফাইনেলি স্কুলত কাম জাম কৰি আহি পালোঁ তো এতিয়া মোটামুটি আন্ধাৰে হ'বৰ হ'ল তো আকাশখনৰ মজা ভিউটো আপোনালোকে দেখিছে বৰষুণো দিল তো আজি ভিডিঅ'টো আৰু বেছি আৰম্ভ নকৰোঁ অহাকালি পাৰিলে এটা বনাব চেষ্টা কৰিম তো আজিলৈ বাই বাই লগ পাম আৰু মজা নতুন কণ্টেণ্ট থেংক ইউ